নমস্কাৰ আজি উপস্থিত আছোঁ দেৰগাঁও খগন্দগুৰিত আৰু আজি আমি এটা বিশেষ কাৰণত আহিছোঁ বিশেষ কাৰণ মানে মাঘৰ বিহুৰ বাবে পাচলি নিবলৈ আহিছোঁ আমাৰ ঘৰৰ ওচৰতো পাচলি পায় তথাপিতো ইমান নাপায় আৰু বান্দৰৰ কাৰণে পাচলি নহয় ইয়াত আপোনাৰ চাপৰি জেগা সেয়েহে ইয়াত খেতি বাতিটো অলপ বেছি হয় আৰু বান্দৰৰ সংখ্যাও কম সেয়েহে আজি আহিলোঁ আৰু পাচলি নিবৰ কাৰণে আৰু মোৰ লগত মানস আছে আৰু দাদা তিনিজন আহিছে আৰু টোটেল আমি 5 জন আহিছোঁ চাই থাকক দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ চাই থাকক না কি সুন্দৰ পৰিৱেশ ইয়াত দেখিছে সৰিয়হ বহুত দূৰ দিগন্তলৈ সৰিয়হ খেতি সৰিয়হৰ হালধীয়া ফুল দেখিছে চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰক দেখিছে মটৰ মাহ খেতি অৱশ্যে চিনিব পৰা হোৱা নাই দেখি মানে মাছ চোৱাত লাগিছে মানে দেখি মানে ধৰো লাগিছে আৰু ইয়াৰ মাছ অসমতো যে এনেকুৱা সুন্দৰ ঠাই আছে কল্পনা কৰিব নোৱাৰি দেখিছে কি সুন্দৰ ঠাই আপোনালোকে নিশ্চয় আহিব ইয়ালৈ চাওক না কি সুন্দৰ
যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। আজিলৈ বাই বাই।